লাইট পাৰ্পল কালাৰ এইযোৰ মোক খুব ভাল লাগে আৰু ইয়াতে এখন মেখেলা ইয়াৰ ব্লাউজ পিচটো আছে বাৰু কাপোৰযোৰ এইযোৰ হৈছে মানে এইযোৰ পাটৰ কাপোৰযোৰ মই এইযোৰ মোক একদম আমাৰ ভাৰ খুদাতে মানে টোপোলা পেলোৱাতে দিছিলে মাহঁতে মই নিজে পচন্দ কৰি লৈছিলোঁ বাৰু হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমি দুটাও ভালে আছে এণ্ড ৱেলকাম বেক টু আৱাৰ ছেকেণ্ড চেনেল মানে এইটো চেনেলত আমাৰ একদমেই ভিডিঅ' দিয়া নহয় আৰু বহুত বেছি মানে আপোনালোকে কমেণ্ট কৰি কৈ আছিলে যে ধৰি দিয়া কমেণ্ট কৰি কৈ আছিলে যে মোৰ কাপোৰ কালেকশ্যনৰ ভিডিঅ' লাগে বুলি বাট মই ইমান মোৰ চাদৰ মেখেলা নাই তাৰে দুযোৰমান আছে তাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু আশা কৰোঁ আপোনালোক ভালে আছেনে কমেণ্ট কৰি জনাব তো আজি ভিডিঅ'টো বলক ষ্টাৰ্ট কাপোৰখিনি হৈছে এইখিনিয়ে ইয়াতে আছে 7যোৰমান চাগে দেই মই কিন্তু ইয়াৰ ভিতৰত পিন্ধাই নাই দুযোৰমানেই পিন্ধিছোঁ এযোৰ ব্লেক কালাৰ আছিলে য'ত জ্ঞান দাদাই মোক বিহুত মোক গিফ্ট কৰিছিলে আপোনালোকে দেখিছিলে ভিডিঅ' বনাওঁতে এইযোৰে মই পিন্ধিছোঁ লখিমপুৰ যাওঁতে আৰু ব্লু কালাৰ এযোৰ আছিলে ব্লু কালাৰযোৰ পিন্ধিছোঁ ফটো দেখিছে আপোনালোকে ফাৰ্ষ্টতে এইযোৰ আহিলে এইযোৰ মোক গিফ্ট কৰিছিলে দেই এইযোৰ মোক বা এজনীয়ে গিফ্ট কৰিছিলে মানে নতুনকৈ বিয়া হৈছিলে মোৰ জেঠাই ছোৱালী হয় এইযোৰ ভালেই লাগে কাপোৰযোৰ ভাল লাগে আৰু ইয়াতে মই টোপা লগাইছিলোঁ বাট এলাহ লাগে ন এলাহৰ কাৰণে মানে এইটো আধা সৰণীয়া হৈ আছে এইযোৰ ইয়াৰ লগত মেখেলা আছে আৰু ব্লাউজৰ পিচো আছে বাট ব্লাউজৰ পিচটো চিলোৱা হোৱা নাই বাৰু এইখন মেখেলাখন গোটেইখন খুলি দেখা নাই ইয়াৰ ইমানলৈকে ফুল আছে এটা কথা মনত পৰিছে আমি যে এবাৰ যে কাপোৰ কালেকশ্যন ভিডিঅ' দেখাই থাকোঁতে চুটকে থাকোঁতে কাইলৈ লাগিছিলে যে কাপোৰখিনি মানে মই এনেকৈ ছেট হিচাপে জাপি দিছোঁ ইয়াৰ ভিতৰতে কাপোৰযোৰৰ ভিতৰতে মানে মেখেলাখন আছে এইযোৰ একদম কাপোৰবিলাকৰ কি নাম হয় কি পাত কি এইবিলাক কিবাকিবি থাকে যে মই একদমেই বুজি নাপাওঁ নাজানো আৰু এইযোৰ কি বুলি কয় মিক্স পাতেই আছিলে নেকি ন মিক্স পাত আছিলে য'ত ট্ৰেণ্ডিঙত চলি আছিলে যে এইযোৰ ব্লেক কালাৰ লৈছিলোঁ পিন্ধি খুব ভাল লাগে আৰু এইখন ইয়াৰ চিম্পুল হয় একেবাৰে দেখাবলৈ একোৱেই নাই টোপাখিনি হোৱাইট কালাৰ লগাই দিয়া আছিলে যিহেতু মই ব্লাউজটো হোৱাইট কালাৰ চিলাইছিলোঁ প্ৰথমতে মই আপোনালোকক দেখাই লৈছোঁ মোৰ ৰিফাৰেঞ্চ আৰ্ণ ইয়াত দেখাই দিছোঁ যে 5,000কৈ অধিক টকা মই আৰ্ণ কৰিছোঁ প্ৰথমতে গেমটো ডাউনলোড কৰাৰ পিছত আপোনালোকে মোবাইল নাম্বাৰটো দি বাইণ্ডিং কৰি ল'ব লাগিব আৰু বাইণ্ডিং কৰাৰ লগে লগে আপোনালোকৰ পাব 41 ৰুপিজ আৰু তাৰ পাছত আপোনালোকে ৰিচাৰ্জ কৰিব পাৰে 100-200 টকা আৰু ৰিফাৰেঞ্চ আৰ্ণ কৰি বহুত পইচা কমাব পাৰিব এইটো এপ্লিকেশ্যনৰ জৰিয়তে তাৰ পাছত আপোনালোকৰ ফেভৰেট গেম খেলিব পাৰে ড্ৰেগন ভাৰ্চেছ টাইগাৰ ইয়াত 10, 50 আৰু 100 এইবিলাক বেট লগাব লাগিব ইয়াত মই 500লৈ ড্ৰেগনত লগাইছোঁ এতিয়া ড্ৰেগনত লগোৱাৰ পিছত ৱেইট কৰিব লাগিব ৰিজাল্ট কি আহিব আৰু এইফালে ৰিজাল্ট আহি গ'ল 9 আৰু 3 আৰু ড্ৰেগনৰ ওপৰত 9 আহিছে মানে মই জিকি গ'লোঁ আৰু 475 ৰুপিজ এক্সট্ৰা জিকি গ'লোঁ মই 95% কৈও ইয়াত বেছি প্ৰফিট আছে আৰু এতিয়া নেক্সট গেমটো হ'ল 7 আপ ডাউন ইয়াতো ছেমেই হয় বাট বেটিং লগাব লাগে আৰু ইয়াৰ পৰা মই 50 টকা চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ পিছত 2 আৰু 6 মাজত লগাই দিলোঁ তো ৰিজাল্ট কি আহে চাই লওঁ আৰু 2 আৰু 6 মাজত আহা মই জিকি গ'লোঁ আৰু ৰিজাল্ট আহিব 2 ছেকেণ্ডৰ ভিতৰতে আৰু ইয়াত ৰিজাল্ট আহিছে 4 আৰু 2 আৰু 6ৰ মাজত গতিকে মই জিকিলোঁ 50 টকা আৰু মই পামেই আৰু 47.50 ৰুপিজৰ এক্সট্ৰাকৈ মই পালোঁ যিখিনি পইচা আপোনালোকৰ জিকিছিলে 1 বা 2 মিনিটৰ ভিতৰতে 200 টকা জিকিলোঁ প্ৰথমতে 3,000 আছিলে তো এতিয়া মই উইথড্ৰ কৰিম আৰু 3,000 টকা উইথড্ৰ কৰাৰ পিছত 1-2 মিনিটৰ ভিতৰতে আপোনাৰ বেংক একাউণ্ট নহ'লে UPI যিও আছে সোমাই যাব লিংক ডিছক্ৰিপশ্যনতে আছে গৈ আপোনালোকে জল্দি ডাউনলোড কৰক তো আপোনালোকে জল্দি যাওক আৰু ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে জল্দি ডাউনলোড কৰি মোৰ দৰে ঘৰতে টকা আৰ্ণ কৰক আৰু এখন শাৰী হয় ৰেড কালাৰ এইখনো মই পিন্ধাই নাই ন এদিন পিন্ধিছে বাট মই যেতিয়া কাৰোবাৰ ৰিলচ চাই থাকোঁ ন ৰিলচ চাই থাকিলে মই মানে ড্ৰেছবিলাক বেছিকৈ চোৱা হয় আৰু যিটো বস্তু মোৰ ভাল লাগে সেইটো বস্তু মানে অৰ্ডাৰ দি থৈ দিওঁ কেতিয়াবাহে পিন্ধা হয় দেই আৰু এইখন আচলটো হয় ভিতৰতো গোটেইখন ৰেড কালাৰৰ হয় ৰেড কালাৰৰ পৰা কটনৰ নিচিনা টাইপৰ হয় বোৱা নিচিনা হয় কিন্তু বহুত ভাল লাগে পিন্ধি এদিন পিন্ধিছিলোঁ মই আমাৰ ইয়াতে হেৰি হৈছিলে মেলাতে পিন্ধিছোঁ মই তাৰপৰা নেক্সটতে কাপোৰ চব মোক জ্ঞান দাদাই গিফ্ট কৰা হয় এইযোৰ আহিলে পাৰ্পল কালাৰ লাইট পাৰ্পল কালাৰ এইযোৰ মোক খুব ভাল লাগে আৰু ইয়াতে এখন মেখেলা ইয়াৰ ব্লাউজ পিচটো আছে বাৰু ব্লাউজ পিচটো চিলোৱা আছে মেখেলাখন এনেকুৱা ভিতৰতে এনেকুৱা সৰু অকণমানি ফুল দিয়া আছে চব এয়া মোক জ্ঞান দাদাই গিফ্ট কৰা আছিলে যেতিয়া আমাৰ বিয়া নোহোৱা আগতে গিফ্ট কৰা আছিলে তো তেতিয়াৰ পৰা এতিয়ালৈকে পিন্ধাই নাই আমাৰ যেতিয়া হেৰি নিয়ম কৰিছিলে ন তেতিয়া মামীহঁতৰ ঘৰলৈ যাওঁতে খানা খাব যাওঁতে মানে পিন্ধি
লৈছিলোঁ আৰু তাৰ লগত ব্লাউজটো আৰু তাৰ লগত ব্লাউজটো এইটো আৰু বাট মই ডিজাইনটো এইটো দিব পৰা নাছিলোঁ চিম্পুলকৈ এইটো ধুতি হাতৰ নিচিনা টাইপত দিছিলোঁ এইটো ব্লাউজটো কি কাৰণে কাটি পেলাই ইয়াত লগাই দিলে একদম বুজি নাপালোঁ একদম ফাল্টু লাগে চ' সেইকাৰণে মই নিপিন্ধোঁ এইটো এদিনেই পিন্ধিছোঁ আমি বিহু ফটোশ্বুট কৰোঁতেই পিন্ধিছিলোঁ মই চিম্পুলকৈ আৰু আগফালটো ভিগে দিয়া আছে পিছফালটো পান কাৰ্ড মেইন কাপোৰযোৰ এইযোৰ হৈছে মানে এইযোৰ পাটৰ কাপোৰযোৰ মই এইযোৰ মোক একদম আমাৰ ভাড়া খুদাতে মানে টোপোলা পেলোৱাতে দিছিলে মাহঁতে মই নিজে পচন্দ কৰি লৈছিলোঁ বাৰু কিন্তু এইযোৰ এতিয়া বহুত হেভি হয় মানে ফুলি দেখাবলৈ মানে টান হৈ যাব এইখন মেখেলাখন ব্লাউজটো আছিলে চিম্পুলকৈ চিলোৱা আছে ব্লাউজটো মানে ব্লাউজৰ কালেকশ্যনখিনি পিছৰ নেক্সট ভিডিঅ'ত দিম এইখন মেখেলাখন ফুল আছে এনেকৈ আৰু এইখনৰ গোটেই গাতে ফুল আছে এনেকৈ গোটেই গাতে ফুল আছে এইযোৰ কাপোৰ মই যেতিয়া আমাৰ জামুগুৰিত বাৰেশ্বৰৰ ভাওনা হৈছিলে তেতিয়া বিয়া এখনো আছিলে বিয়াখনৰ লগতে মানে এইযোৰ পিন্ধি গৈছিলোঁ আৰু তাৰ পাছতে বহুতে কমেণ্ট কৰিছে কাপোৰযোৰ ভাল লাগিছে বুলি চ' এইযোৰ কাপোৰ মানে মই সুধি আছিলে যে ক'ৰ পৰা লৈছোঁ বুলি এইযোৰ মই ক'তো মানে অনলাইনৰ পৰা লোৱা নাই মই তেজপুৰৰ পৰা লৈছোঁ বহুত ভাল লাগে কাপোৰযোৰ আৰু বহুত বেছি তাৰ পাছতে আহিলে আপোনালোকে দেখিয়ে আছে যোনটো আমাৰ মেইন চেনেলটো আছে বাবলি জ্ঞানদী ব্লগছ মানে যোনটো আমাৰ মেইন চেনেলটো হয় এইযোৰ কাপোৰ মানে পিন্ধি প্ৰফাইল দিয়াই আছে আৰু চবেই চিনি পায়েই এইযোৰো ফেভৰেট হয় আৰু এইযোৰ দেখাবলগীয়া নাই ইয়াৰ ভিতৰতে মেখেলাখনো এনেকৈ সোমাই থৈ দিয়া আছে ভিতৰত এনেকৈ সৰু সৰুকৈ ফুল আছে য'তে নাই দেখা তাক দেখাই দিছোঁ আৰু এনেকৈ সৰু সৰুকৈ ফুল আছে মানে ব্লাউজটো চিম্পুল ব্লাউজটো এইটো ডিজাইনৰ এনেকৈ হাতত ডিজাইন আছিলে বাৰু এইটো আগফালটো পান কাৰ্ড টাইপত দিছোঁ এইফালে পিছফালে ভি টাইপ নেক্সটতে আহিলে এইযোৰ চিম্পুল সাধাৰণ কাপোৰ হয় মই মন্দিৰ গ'লে পিন্ধি যাওঁ মায়ে দিছিল ন মায়ে গিফ্ট কৰিছিলে এযোৰ মই দুযোৰ লৈছিলে এযোৰ মাৰ কাৰণে লৈছিলে এযোৰ মোৰ কাৰণে ইয়াৰ ভিতৰতে এখন মেখেলাখন আছে আৰু ভিতৰৰ ফুলখিনি এনেকুৱা প্লাছ ভিতৰখিনি আৰু এয়া চব থোপা মই নিজে লগাইছোঁ নিজে লগালে বেছি মানে মই কমফৰ্ট পাওঁ ভাল লাগে আৰু তাৰপাছতে এইযোৰ ৰেড কালাৰ এইযোৰ দেখাই নাই আজিলৈকে মই পিন্ধাই নাই ন আৰু এইযোৰ কি জানে নেকি ইয়াৰো এটা চিক্ৰেট আছে এই কাপোৰযোৰ যে এটা মেমৰিজ হয় মানে কি মোৰ য'ত মোৰ জামুগুৰি ঘৰত থাকোঁতে মানে আমাৰ ঘৰত মুৰ্গী হাঁহ থাকে ন তো মোৰে নামতে মানে এজনী মায়ে মুৰ্গী পুহিছিলে তাৰপাছত বিকি পেলাই পইচা পাইছিলোঁ পইচা পায়ে মেমৰিজ হিচাপে এই কাপোৰযোৰ মই লৈ থৈছিলোঁ এইযোৰ কাপোৰ মানে বহুত ভাল লাগে আৰু পিন্ধাই নাই তেনেকৈ পিন্ধা নহয়েই ন ইমানকৈ হয় নাই হয় এইযোৰ আৰু ইয়াৰ ব্লাউজটো পাম নে আনি মই পিন্ধিবলৈ চাগে আহোঁতে লৈ আহিব লাগিব ইয়াৰ ব্লাউজটো মানে কেছটো কি হ'ল আমাৰ ইয়াতে ইহঁতৰ জ্ঞান দাদাহঁতৰ ঘৰৰ ওচৰতে দিছিলোঁ ব্লাউজটো চিলাবৰ কাৰণে এনেকুৱা বাজে চিলালে নহয় গোটেই বুঢ়ী মানুহৰ নিচিনা আৰু এইযোৰ ৰেড কালাৰটো দেখালে আপোনালোকক আৰু এইযোৰ ব্লেক কালাৰযোৰ এইযোৰ মোৰ ফেভৰেট এইযোৰ বহুত ভাল লাগে কিন্তু গৰমত পিন্ধিবলৈ একদম প্ৰব্লেম হয় একদম পূৰা কি নুনি পাট নে কি বুলি কয় হা নুনি পাট নে কি হয় গোটেই গাতে ফুল আছে এনেকৈ কাপোৰ থৰঙা ন বহুত থৰঙা গৰমত পিন্ধিবৰ কাৰণে একদম ভিতৰত এনেকৈ ফুল আছে আৰু ব্লাউজটো লাগিলে বেছিকৈ মোৰ কাপোৰযোৰ ব্লাউজ পিচটো বেছি ভাল লাগিছিলে চ' সেইকাৰণে মই কাপোৰযোৰ এনেই মোৰ কাপোৰ কিনিব গ'লে গোটেইখন ঘূৰিম তাৰ পাছত যোনযোৰ চকুত লাগে যে কিন্তু সেইদিনাখন মই তেজপুৰ চক বজাৰ কি গান বুলি কয় সেইখন কিবা ফিক্স প্ৰাইজৰ আছিল কিবা দেখিছেই আমাৰ বিহু বজাৰ কৰা ভিডিঅ'টোতে আছে এইযোৰ কাপোৰ মই একে ডাইৰেক্ট গৈ তাতে মোক মানে মই চাই আছোঁ দেই চাই থাকোঁতে চকুত পৰিলে চকুত পৰোঁতে ক'লোঁ দাদা এইযোৰ উলিয়াই আনি বুলি কওঁতে পচন্দ হ'ল আৰু তাতে ব্লাউজ পিচটো খুব ভাল লাগে পিন্ধি আৰু এইযোৰ মই লখিমপুৰত পিন্ধি গৈছিলোঁ তেনেকৈ আৰু সিমানেই এয়া চাওঁ গোটেইখন এইফালে গোটেইখিনি কাপোৰ মই একে বজাৰ মিলি ল'লোঁ এইখিনি যে সামৰোঁতে প্ৰায় মোৰ 2 ঘণ্টামানটো লাগিয়ে যাব এতিয়া ভালনে নাই ভাল বুলি আৰু ভিডিঅ'টো ধৰি দিয়াৰ বাবে থেংক ইউ আৰু সেই মোৰ কাপোৰ কালেকশ্যন বুলি ক'বলৈ গ'লে এনেকুৱাই আছে আৰু দুযোৰমান থাকিলে বাৰু এতিয়া বহুত বেছি ভিডিঅ'টো দীঘল হৈ যাব চ' সেইকাৰণে আৰু কোনযোৰ কাপোৰ আপোনালোকৰ ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু প্লিজ ছাবস্ক্ৰাইবো কৰি দিব লগতে আৰু আজি ভিডিঅ'টো সিমানেই আছিলে আজিলৈ বাই বাই আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম আৰু নেক্সট আমাৰ মেইন চেনেলত আহি আছে জ্ঞান দাদা মই 24 মানে 24 ঘণ্টা বুঢ়া মানুহ বনি থাকিম চেলেঞ্জ এটা দিম আৰু ভিডিঅ'টো লাগে নালাগে আপোনালোকে মেইন চেনেলটো কমেণ্ট কৰি জনাব মানে এইটো ভিডিঅ'তে কমেণ্ট কৰি জনাব